ব্ৰহ্মাদেৱে কাৰু কলি ও মাতিবা কল ব্ৰহ্মাদেৱে কাৰু কলি ও মাতিবা কল সাৱধান সেই সকলক তই কেতিয়াও নকৰিবি অনিষ্ট আৰু যদি তোৰ প্ৰলোভনত পৰি সিহঁতে ধৰ্মপাঠ কৰে পৰিহাৰ তেনেহ'লে তই
তা ছাড় আর কোন করি পার্য তোর অধিকারও যা ও ব্রহ্মারাইকা পায় করি ও আনন্দ নকৰিবি অনিষ্ট এতিয়া বাৰু ধৰ্মিষ্ঠসকল কোন বাৰু ধৰ্মিষ্ঠসকল সহক নেকি বাৰু আকাৰিকাৰ মুঠেও নাই হ'ব কোনো কথা ব্ৰাহ্মণ ইহাত দখৰ গুণৰ অধিকাৰী আৰু যদি ইহঁতৰ এক গুণ হৰণ কৰিব পাৰো নহয় ব্ৰাহ্মণ হৈ পৰিব বঢ়িয়া তেনেহ'লে প্ৰথমতে ব্ৰাহ্মণকেই চেষ্টা কৰি চাওঁ কেনেকৈ জানে এই বুঢ়ী কাল কলি ব্রাহ্মণ বিচার কৰি ঘূৰি ফুৰিছিল আৰু আনটো দিশৰ পৰা ৰত্নমালা বিপ্লৱ হৰিণ নাম লম বুলি সেই সৰজু নদীৰ পাৰে পাৰে আহি আছিল এনেতে মায়াবী কলিয়ে ৰত্নমালা বিপ্লৱ দেখি মনে মনে ভাবে বোধহয় এই যুৱকজন কৰবালৈ যাবলৈ গতিকে তেওঁক মোৰ কাষলৈ মাতি আনো তেওঁৰ ঘৰ ক'ত তেওঁৰ নাম কি তেওঁৰ লগত সুন্দৰকৈ পৰিচয়টি কৰি লওঁ হে ৰঘুপতি কালুৰা বৰ চোকাৰো এই বৃক্ষৰ তলত অলপ জিৰাই যোৱাই
অ মোৰ নহয় তোমাক কৰবাত দেখা পোৱা লাগিছে হে ৰামপা ডেকা ল'ৰা মোৰ দেখোন তোমাক কিবা চিনি পাও লাগিছে ও চিনি পাও লাগিছে কি কলে জ্যেষ্ঠ আপুনি মোৰ পৰিচয় খুজিছে শুনক তেন্তে ৰত্নমালা ব্রাহ্মণৰ নন্দন হে ৰামপা ডেকা ল'ৰা তুমিতো বিয়া বাৰু কৰোৱাই নাই এটাহে কৰিছে আৰু পাৰিব সময় আছে হে ৰামপা ডেকা ল'ৰা তুমিতো বিয়া বাৰু কৰোৱাই নাই ইটাও কৰিছি হে ৰামপা তুমিতো বিয়া বাৰু কৰোৱাই নাই লাজ লাগে বাবা লাজ লাগে শিশু কাল গুচি গ'লে যৌৱন কাল পাই যৌৱন কাল গুচি গ'লে আৰু কাম নাই বৃদ্ধ কালে শৰীৰৰ শক্তি কমি যায় হাতী বেলা ৰ'দে বোকা ধান নুশুকায় কি ক'লে জ্যেষ্ঠ
কেতিয়াও নকৰো লংঘন। অ সৈতে সৈতে তিনি ঘৰ, অ সৈতে সৈতে তিনি ঘৰ সতি গলা বোপা। তুমি তাৰমানে টকা পইচাৰ লোভত পৰি প্ৰতিজ্ঞাও কৰিলা। হেৰা বোপা আগবাঢ়ি আহা, লোৱা বোপা লোৱা, হিচাপ কৰি লোৱা। অ হাজাৰ হাজাৰ টকা আছে এই মোনাৰ ভিতৰত, দৰকাৰ হলে আৰু পাবা চিন্তা নাইবা। অ দৰকাৰ হলে আৰু পাবা চিন্তা নাইবা। আহা আহা বোপা আহা, হিচাপ কৰি লোৱা। বাটতে ইমান টকা বাচ্চাই তো চিনি পাৱা নাই। ও ধনৰ মোনালৈ চাউল ভৰা, আয়ৈ দেহি টকা পালো বাটত। অ বনিয়া, এই টকাখিনি লৈ প্ৰথমতে কি কৰিম জানা? প্ৰথমতে গৈ মই গৃহতে সাজিম, তাৰপিছত লাহে লাহে বিয়াখন পাতিম। অ ভাইহঁত, অ ৰত্নমালা বিপ্লৱ দেখোন বহুত টকা আছে আই, বাটত ফাঁচিব লগাই। অ অন্য অন্য ব্ৰাহ্মণত আচৰিত হৈ যায়, তাৰ ঘৰ দেখি কতই মনে গৰ্ভাই। অ ভাইহঁত, ৰত্নমালা বিপ্লৱৰ ঘৰ হ'ল, টকা পইচা হ'ল। অ এইবাৰ মাঘৰ বিহুত গাড়ীও হ'ল, পিছে এটা বস্তু হোৱা নাই। কি হোৱা নাই? ইয়াৰ বহুত মন আছে নেকি বিয়া কৰা? অ ইয়াৰ কি হোৱা নাই বিয়া কান? অ ভাই ঘৰত থকা বেলেগটো কি হলে বিয়া হবা নাই? আপোনালোকৰ মানে নাই? আপোনালোকৰ খালিটো আছে। অ ভাইয়া, আমাৰ মইনাকৰ আপি আৰু আমাৰ ৰত্নমালা বিপ্লৱ, অ জোৰা 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 নাপাত। তহঁতক কৈছো ৰাতিপুৱাই আহিবি, ভাত চাত বিলাব লাগিব। আৰু আয়তীসকল আপোনালোকক কৈছো ৰাতিপুৱাই আহিব, চব্জি কাটব লাগিব, পানী তুলিব লাগিব। এপাত তহঁতকো কৈছো সেইটো সোনকালে আহিবি। বাকী হ'ল কিন্তু ভঁৰাল ঘৰ ৰ'বা লাগছিল নহয়। এই ঘৰত গামোচা লৈ থকা বোলে তাতো আপুনি ভঁৰাল ঘৰ ৰ'ব। বিবাহ কৰাই ঘৰ কি
রাত্রি হলি মাছও পাইবে শিবানায় আলোর শ্যাম দিন জলে রাত্রি জলে মন জলে দেহ জলে এইটো কাৰ ঘৰ পাইছো মোৰে ঘৰ পাইছো জিতাতে মা কালী বুলি মাতলো খুশিত হৈ গেছি এনেই নকয় কি মানুহ তাত মানে হাৰা মন নাই মোৰ দৰ্জাখন খুলি দিয়ে তোক একানি সন্ধ্যাতে ঘুমাব লাগে কি হেবাচি কি তই ঘৰত অকলে তাৰমানে কি কৰিব লাগে দৰ্জাখন খুলি দিয়ে তই 6টা বজাত ঘুমাব লাগে কি হেবাচি হয় ব্রাহ্মণার কুকর্ম মনে ভাবে
আমি কইতেছি না দেখা দেখি করিস আমি কইতেছি না মই কি করিম জানা মূল ঘৰত কাম কৰে সেই ধুবাৰটো রূপে গুণে শ্রেষ্ঠ কি অতিকে ও রূপে গুণে শ্রেষ্ঠ কি অতিকে ও এহি বলি মনে ভাবি ব্রাহ্মণে কুদরি কি ওই রাম ব্রাহ্মণে বন্ধুরে তোমার মাতে মন করি কি ওই রাম মাতে মন করে আমি জানি করি তেমে মুক্ত হইলাম কি ওই রাম তেমে মুক্ত হইলাম একদিনা রত্নমালা ওই অন্তঃপুরে দুবার পুত্র হইতে ভাইজা দুবার পুত্র হইতে ভাইজা নাই নাই ও কালাপাল করি বিক্রয় ও গর্জিবে লাগি মহাপুতে দুয়ো তোমরা ব্রহ্মখাও মহাপুতে দুয়ো তোমরা ব্রহ্মখাও কোন হেরো বেস্তারানি কোন হেরো বেস্তারানি ব্রাহ্মণী হই ক্ষুদ্র হমে অবিচার ব্রাহ্মণী হই ক্ষুদ্র হমে অবিচার সার খার হ তহ দুটা দিও ব্রহ্মখা ও ব্রহ্মখা পাই বামুনিয়া ও হাই হাই আপুনি টকাৰ পইচাৰ লোভত বন্দী হৈ ব্ৰাহ্মণ হৈও দিনত এবাৰ হলে পৰিণাম লৈছেনে হেৰি ভাবিছো তুমি ব্ৰাহ্মণ নেকি ব্ৰাহ্মণ নাই তোমাৰ ধৰ্ম নেকি তুমি বেবিচাৰী তোমাৰ বাবে মই অনাচাৰে
কৰি নগলো হয় আজি মোৰ এনেকুৱা অৱস্থা নহলহেঁতেন আনকি মই মোৰ ভাইজাকো চিনি নোপোৱা হলো নাই মই আকৌ তপস্যালৈ যাবই লাগিব মই কলিৰ হাত হেৰুৱাবই লাগিব অচলি যায় বিপ্লৱ